জুবিনদাৰ অনুৰাগী নহয়, সেই চব মদাহী হয়। মই সেইবোৰ নাজানো। জুবিনদাই ন্যায় পাব লাগে। মায়াবিনী টকছলৈ সকলোকে স্বাগতম জনালো। মই আছো ষ্টুডিঅ'ত, মোৰ লগত আছে ৰাজীৱ আৰু আমাৰ বিন্তু। আজি মই জুবিন দাক লৈ তোমাক এটা কুৱেশ্যন কৰিম যে জুবিন দাই ন্যায় পাবনে নাপায়? একমাত্ৰ যদি মই কওঁ জুবিনে ন্যায় পায় নে নেপায়, 80% আছে মোৰ লগত যে ন্যায় নাপায়, 20% আছে ন্যায় পাবা চান্স এটা আছে, কিন্তু বহুত লং প্ৰচেছ। আৰু যদি মই কওঁ ন্যায় পাব লগা হলে যেনেকুৱা অসমবাসী ৰাইজে যেনেকুৱা লাগি আছিলে ফাৰ্ষ্ট টাইমৰ পৰা, তেনেকুৱা লাগি থাকিব লাগিব বৰ্তমান। এতিয়া বহুতে পাহৰি গৈছে, কিছুমান মানে নিউজ বেলেগ বেলেগ নিউজ আহি আছে, আৰু হয়তো ডেইলি লাইফত নিউজ সদায় চেঞ্জ হৈ থাকে, কিন্তু জুবিন দাৰ নিউজটো বহুত ডাউন হৈ গ'ল বৰ্তমান। যদি আগতে আছিলে 90%, এতিয়া যাই যাই 10% হৈ গ'ল। হয়তো জাষ্টিছ পোৱা অলপ কঠিন, কিন্তু লাগি থাকিব লাগিব। লাগি থাকিলে আমি জাষ্টিছ পাম 100%। আজি মই তোমাক আৰু এটা সুধিব বিচাৰিছো যে আজিকালি মদটো সকলোৱে খায়, খাই বেলেগত খোৱাটো বেলেগ একো নাই, স্বাভাৱিক কথা। কিন্তু জুবিন ক্ষেত্ৰত গৈ ইমান এটা মানে পবিত্ৰ স্থান ক'বলৈ গ'লে এতিয়া মন্দিৰ হৈ পৰিছে, তো তেনেকুৱা স্থানত গৈ যে মদ খাই লৈ উৎপাত কৰি কিছুমান দেখা গৈ আছে, তো ইয়াক লৈ তুমি কি ক'বা? এটা কথাই মই কওঁ, আমাৰ জুবিন দাৰ যোনটো আমাৰ সোণাপুৰত আছে, সেইটো আমাৰ মন্দিৰ মছজিদ গীৰ্জা নিচিনাই বৰ্তমান ক'ব গ'লে। আৰু আমি মছজিদ মন্দিৰ গীৰ্জাত আমি মদ লৈ নাযাওঁ, আমি বেয়া ব্যৱহাৰ নকৰোঁ, তাতে বেয়া গালি নাপাৰোঁ। কিছুমান শ্লোগান ওলায় বিজেপি মুৰ্দাবাদ, এইবোৰ কৰিব নালাগে, বা কংগ্ৰেছ মুৰ্দাবাদ এইবোৰ কৰিব নালাগে, কাৰণ পলিটিক্সটো আহিব নালাগে সেইখিনি জেগাত। পলিটিক্স আহিব নালাগে। আজি বিজেপি ভাল, কংগ্ৰেছ ভাল, চব ভাল নিজৰ নিজৰ জেগাত, জুবিন দাৰ কাৰণে দেই, সেইবোৰ কৰিব নালাগে। কোনোবা গৈছে ভাল সুস্থ মগজে যাব লাগে, চাব লাগে, আহি পেলাই সেৱা কৰিব লাগে, বাছ সেইটোৱে মই বিচাৰোঁ। সেইবোৰ কৰিব নালাগে, অভদ্ৰামি কৰিব নালাগে। সেইটো মই ৰিকুৱেষ্ট কৰিছোঁ অসম বেছিকৈ ৰাইজক, মাল চাল খাই 12টা 1টা বজাত এইবোৰ কৰিব নালাগে। আজি কেইদিনমান আগত দেখিলো নিউজ পৰ্টেল এটাত দেখিলো যে এই যে জুবিন ক্ষেত্ৰৰ পাৰ হৈ অলপ আগত যিটো এটা হেৰি আছে, শিল এটা আছে, য'ত জুবিন দাই ৰৈছিলে গৈ, তাতেও বহুতে গামোচা দি কেনে জাগাখিনি অলপ বেৰি কেনে তাতেও মানে হেৰি কৰি আছে। তো তাতে কেইজনমান দেখিছো তাতো গৈ কেনে মদ খাই আছে, তাৰে স্থানীয় দুই কৰিব নালাগে লোকে যাই সিহঁতক ধৰি কেনে সেইবোৰ জুবিন দাৰ অনুৰাগী নহয়। মই যদি তোমাক শ্বৰ্টকাটত কওঁ, সেইবোৰ জুবিন গাৰ্গ বুলি কৈছো, এটা লিজেণ্ড, ডাইৰেক্ট লিজেণ্ড বুলি কয় জুবিন গাৰ্গ আহিব দেই, এইটো মোৰ কথা। অনুৰাগী নহয়, সেই চব মদাহী হয়। আজি বাৰু এটা প্ৰশ্ন তোমালৈ, যিবিলাক আজি 2 মাহ হৈ গ'ল আমাৰ জুবিন দাৰ ক্ষেত্ৰত যিখিনি মানুহ লাগা ভাগা কৰি আছে আমাৰ সোণাপুৰত, আৰু এজন নগাঁও ইফালে ৰহাৰ ল'ৰা এজনো পালো, এনেকুৱা 2-এজন আছে। তো চাফ চিকুণ কৰা, তাত হেৰি কৰা, এতিয়া ডনেশ্যনো নিশ্চয় বহুত হৈ আছে, যিখিনি দেখি আছো আমি পৰ্টেল বিলাকত। তো তাক লৈ কি কবা? মানে সেই পইচাখিনি ইহঁতক কিবা এটা মানে এজ এ চেলেৰী হিচাপত দিয়াটো ভাল হয় নেকি? যুক্তি কথা। মেইন কথা হ'ল কি, এতিয়া চাওক মই এটা কথা কৈ আছো, জুবিন ক্ষেত্ৰত আমাৰ সোণাপুৰ আমাৰ ওচৰৰ জেগা হয়। এতিয়া যদি মই প্ৰায় দেখো, মই যেতিয়া মই গুৱাহাটী যাওঁ মিনটো মই প্ৰায় মানে দেখা পাওঁ ভিৰ লাগি থাকে, আৰু প্ৰায় তুমি যোৱা মই যাওঁ মানে দেখা পাওঁ কালেকশ্যন বহুত হৈ থাকে। কোনোবা সোণৰ চেন দলি মাৰি দি আছে, কোনোবা আঙুঠি খুলি দলি মাৰি আছে, কালেকশ্যন দেখি আছো। ঠিক আছে, সেইখিনি আমাৰ ধৰ পইচা কি কৰে নকৰে সেইখিনি ছেকেণ্ডাৰী কথা, সেইখিনি আমি ক'বলগীয়া নাই। কিন্তু যিখিনি মানুহ কষ্ট কৰি আছে দিনে ৰাতি আমাৰ জুবিন ক্ষেত্ৰত কষ্ট কৰি আছে দেই, সেইখিনি মানুহ হয়তো পৰিয়াল আছে নে নাই? ডেফিনেটলি পৰিয়াল আছে, কিন্তু জুবিন দাক অনুৰাগীৰ কাৰণে সিহঁতে এতিয়ালৈকে আছে। কিন্তু মই এটা মানে মোৰ মনৰ কথা কৈছো, আৰু যে যিখিনি মানুহ কষ্ট কৰি আছে সিহঁতক এটা ফিক্স চেলেৰী দিব লাগে সেইখিনি জেগাত, যাতে চোৱা মেলা কৰিব পাৰে দিনে ৰাতিয়ে ধুনীয়াকে। ক'ত কিমান লেতেৰা চেতেৰা আছে, আমাৰ জুবিন দাৰ ক্ষেত্ৰত চাফ চিকুণ হৈ থাকিব লাগে, সেইটো মই অনুৰোধ। আজি বাৰু এটা কথা মানে দৰ্শকেও জানিব বিচাৰিব, তো কথা হ'ল ছিংগাপুৰত যিহেতু জুবিন গাৰ্গক লৈ গ'লে, আমাৰ জুবিন দাক প্ৰগ্ৰামৰ কাৰণে লৈ গ'লে, তো লৈ যোৱাৰ পাছত যিটো ঘটনা ঘটিল, তো সেই ঘটনাটো তুমি কি ক'বা? সেইটো এক্সিডেণ্ট হয় নে নেগলেঞ্চি কৰিলে তেওঁ, নে কি কাৰণে তাৰ মানে এইটো হ'ল? সেইটো কোনো ধৰণৰ নেগলেঞ্চি নহয়, কোনো এক্সিডেণ্ট নহয়। সেইটো যদি মই কওঁ প্ৰিপেয়াৰ মাৰ্ডাৰ হয়। কেনেকুৱা মাৰ্ডাৰ হয় একচুৱেলি তুমি দেখিছা হিমন্ত বিশ্ব শৰ্মা আমাৰ মামা, এতিয়া কৈছে এইটো সেই মাৰ্ডাৰ হয়। তেওঁলোকৰ 3-4জন যুগ আছে, আমি সৰু সুৰা মানুহ হয়।
আমাতকৈ ডেভেলপমেণ্ট যোন আমাৰ হিমন্ত বিশ্ব শৰ্মা মামা তেখেতে স্পষ্ট কৰি দিছে যে এইটো প্ৰি প্লেন মাৰ্ডাৰ হয়, তাক মাৰিছে, লগত 3-4টা জড়িত আছে। আকাশ দলে এখন প্ৰপাৰ এখন কাগজ দেখাইছিলে, তাত লিখা আছে যে জুবিন দাক যে লৈ গৈছিলে ছিংগাপুৰলৈ, তাতে গভৰ্ণমেণ্ট অফ আছাম ইণ্ডিয়া ইছ্যু কৰিছে যে ছিংগাপুৰলৈ লৈ যাওক। কিন্তু যদি সেইখিনি পাৰ্মিশ্যন দিছিলে, কিন্তু সেইখিনি দায়িত্ব ৰাখিব লাগিছিলে গভৰ্ণমেণ্ট অফ আছাম। এটা কথা মোৰ বেয়া লাগিছে যে আমাৰ চৰকাৰে মেডিকেল টিম এটা জুবিন দাৰ লগত পঠিয়াব লাগিছিলে, কাৰণ তাৰ নোযোৱাৰ আগত জুবিন দা মেডিকেলত আছিলে, তুমি মৃত্যু গম পাইছিলা, পানীত জুইত ওচৰ যাব নিয়ে, চিজাৰ এটেকৰ চান্স আছিলে বুলি কৈছিলে। ইমানখিনি গোটেই ৰাইজে ভিডিঅ' পাইছিলে। এতিয়া তোমাৰ কথাটোত মই সন্মতি জনাইছো, ঠিক আছে। মেইন কথা হ'ল এতিয়া চোৱা হা, মই আজি যোৱা 2-1 দিন আগত মই নিউজ চালো, গৰিমা বই নিজে কৈছে যে জুবিন দাৰ বেগত যিটো টেবলেট থাকে, মানে মেডিচিন তাৰ যিখিনি থাকে, তো সেই মেডিচিন খিনি সেনেকুৱাই পালে যিটো বেগ ৰিকভাৰী কৰিছিলে, ঠিক আছে। তো এইখিনি লৈ তুমি কি ক'বা? এতিয়া আছাম গভৰ্ণমেণ্টেতো মানে যিটো তাৰ মেনেজমেণ্ট লগত গৈছিল, মানে সিদ্ধাৰ্থক বা শেখৰজ্যোতি গোস্বামী ইহঁতে, তো এইখিনিকে ইহঁতে ল'ব লাগিছিল। এতিয়া আছাম গভৰ্ণমেণ্টে যদি জুবিন দাক পঠাই কেনে হেৰি কৰিছে, তেনেহলে আছাম গভৰ্ণমেণ্টে জাষ্টিচ কেনেকুৱা কাক দিব? মই সেইবোৰ নাজানো। জুবিন দাক ন্যায় পাব লাগে। জুবিনে ন্যায় পাব লাগে। হ'ব, তুমি ইমান আৱেগিক হ'ব নাই, পাব। এইটো টপিক বাদ দিয়া, এইটো টপিক বাদ দিয়া। জুবিন দাই ন্যায় পোৱাৰ চান্স 10-20% হৈ আছে, দিন যাই আছে, পাৰ্চেন্টেজ কমি যাই আছে, বাদ দিয়া এইবোৰ। মই এইবোৰ টপিক লৈ আৰু বহুত কি কম, ক'ব শব্দ নাই, বহুত দিন হৈ গ'ল। আৰু জুবিনৰ নিচিনা মানুহ কেতিয়াও লাইফত নাপাওঁ, সেইটো সত্য কথা। এতিয়া আমাৰ মায়াবিনী টকছৰ দৰ্শক তুমি কি ক'বা? মায়াবিনী টকছৰ দৰ্শকক মই এটা কথাই ক'ম, আমাৰ জুবিন দাৰ লগত ষ্টেণ্ড হৈ থাকক, হাৰ নামানিব। যেনেকুৱা মই হাৰ মানা নাই, আপোনালোকে হাৰ নামানিব। আমি ষ্টেণ্ড হৈ থাকিব লাগিব, আমি ন্যায় পাবই লাগিব। পাহৰি নাযাব, খালি যিমান নিউজ আহক কভাৰ কৰক, খালি পাহৰি নাযাব জুবিন দা, হা। এইটো জাষ্টিচ পাবই লাগিব। আজি জাষ্টিচ কিমান হ'ল, 2 মাহ হৈ গ'ল, পোৱা নাই। কিন্তু এইটো মোৰ আফচোচ, আপোনালোকৰ আফচোচ, হা। কিন্তু হাৰ নামানিব। আপোনালোকে যেতিয়ালৈকে খাৰা হৈ থাকিব, তেতিয়ালৈকে আমি জুবিন দা জাষ্টিচ 100% পাম। মায়াবিনী টকছত এইখিনি কথা কৈছো, হাৰ নামানিব, খালি জাষ্টিচ ফৰ জুবিন দা। আজি আমাৰ পডকাষ্টটো ইয়াতে খতম। আমাৰ জুবিন দাৰ ফাৰ্ষ্ট টপিক আছিলে আমাৰ পডকাষ্টত। জুবিন দা য'তে আছে ভালে থাকক। আৰু এইটো মায়াবিনী টকছ আমাৰ পডকাষ্ট এটা চেনেল হয়, আৰু এইটো চেনেলত আমাৰ ফেমাছ মানুহ হওক বা আনফেমাছ মানুহ হওক, চবে আহিব পাৰে আমাৰ চেনেলটোত। আমি এটা সকলো ধৰণৰ ভিডিঅ' থাকিব। বিশেষকে আমি লগৰ কেইজন মিলি কেনে ডেইলি উইকলি এটলিষ্ট 2টাকে হ'লেও আমি পডকাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আপোনালোকে সহযোগ কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, যাতে আমি আগলৈ আগুৱাই যাব পাৰো। তাৰে আশাত ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, পাহৰি নাযাব। এই চেনেলটোত দুখীয়া ধনীৰ লগত মেটাৰ নাই, ফেমাছ মানুহৰ লগত মেটাৰ নাই, একদম ক্লিয়াৰ কথা। যিটো মানুহ আহি কিনে আমাৰ লগত কথা শ্বেয়াৰ কৰিব পাৰিব। এইটো জাষ্ট মায়াবিনী টকছ, মানে মায়াবিনী হ'ল জুবিন দা, 1 নম্বৰ কথা। যিটো মানুহ আহিব আমাৰ লগত, ভাল মানুহ, তাৰ মনৰ কথা আমি শুনিম। সেইটোক কয় মায়াবিনী টকছ। থেংক ইউ, নমস্কাৰ।